হেৰি শুনিছেনে? বিয়াৰ বজাৰ কৰিব লাগিব নহয়, মাত্ৰ 10 দিনহে বাকী আছে। ঠিক আছে দিয়া, আজিয়ে বজাৰখিনি কৰোঁ। মাজনী, তুমি এপিনে আহাচোন। পাপা, তুমি কিয় মাতিছিলা? মাজনী, তোমাৰ বিয়াৰ বজাৰখিনি কৰিব লাগিব নহয়, সেইবাবে তুমি ওলোৱা। মাজনী, দেৰি নকৰিবা, অকণমান সোনকালে ওলাবা। ঠিক আছে পাপা। মই ৰাহুলক ফোন কৰি লওঁ, সিও আহিলে কিবা এটা নহয় কিবা এটা ভাল হ'ব। হেল্ল' ৰাহুল, তুমি ক'ত আছা? ঠিক আছে দিয়া। তুমি এটা কাম কৰাচোন, আমি তাৰমানে বিয়া বজাৰ কৰিবলৈ বজাৰলৈ গৈ আছোঁ, তুমিও আহাচোন। ঠিক আছে দিয়া, আমি আধা ঘণ্টা বা 1 ঘণ্টা মূৰত পামগৈ। ঠিক আছে দিয়া, ৰাখোঁ দিয়া। পাপা গৈ আছোঁ, ৰখা অকণমান। ৰাহুল, তুমিও আহিছা, বহুত ভাল কাম কৰিলা দেই, তুমি বহুত ভাল কাম কৰিলা। ব'লক এতিয়া বজাৰখিনি কৰোঁগৈ। ব'লা ব'লা। ছাৰ, বাইদেউ, আপোনালোকক কি লাগিব কওকচোন। ভাল চাদৰ মেখেলা দেখাওকচোন। দেখাই আছোঁ বাইদেউ, এখন চাওকচোন আপোনালোকৰ কেনেকুৱা লাগিছে। এইখন ইমান ভাল লগা নাই, বেলেগ আছেনে নাই? বেলেগ এখন দেখাওক। ঠিক আছে দেখাই আছোঁ, চিন্তা নকৰিব, আৰু আছে বহুত ধুনীয়া ধুনীয়া। এইখন ধুনীয়া লাগিছে কিন্তু দেই। এইখনো ধুনীয়া লাগিছে কিন্তু দেই। প্ৰাইচটো জনাব, কিমান হয় এইখনত? এইখনৰ দাম 5,000 আৰু তলৰখনৰ হৈছে 3,000। হে হৰি, কি শুনিছোঁ? বাপৰে, এখন চাদৰ মেখেলাৰ দাম 5,000 মাৰিলে আপুনি? চাওক বাইদেউ, ইয়াত একদম অৰিজিনেল মাল আহে আৰু বহুত ভাল ভাল আহে। এইখন কিন্তু দামী হয়, আৰু ইয়াতকৈ দামী আছে কিন্তু। ইমান দামৰ আপুনি কিমানত দিব পাৰিব কওকচোন? মই মিনিমাম 4,500 দিব পাৰিম, আৰু তাৰ তলত মই নমাব নোৱাৰোঁ। 4,000 নহ'ব নেকি? নহ'ব বাইদেউ, আপুনি বিশ্বাস কৰক। আপোনাৰ দোকানত আহিছোঁ কিবা সস্তাত পাম বুলিয়ে, আপুনি যদি এনেকৈ কৈ দিয়ে আৰু মনটো বেয়া লাগে। হ'ব দিয়ক, 4,000 ৰাখিব দিয়ক। ছাৰ, মই নোৱাৰিম, আপুনি বিশ্বাস কৰক। ঠিক আছে দিয়া, পইচা যেতিয়া 4,300 টকা এটা দিম, এইটোৱে আৰু ৰাখাও, আৰু নহ'ব। ঠিক আছে দিয়ক, আপোনালোকে যদি বিচাৰিছে আৰু কি কৰিম আৰু। ঠিক আছে দিয়ক, লওক। পেকিং কৰি ভালদৰে দি আছোঁ ৰ'ব। আজি আপোনালোকে লাকি কাষ্টমাৰ হয়, সেইবাবে আপোনালোকে 4,003খন কাপোৰ পাই গ'ল। হে ভগৱান, মই শুনিয়ে আনন্দ পাইছোঁ। বহুত ধন্যবাদ আপোনালোকলৈ দেই, আপোনালোকৰ এই মলটোলৈ বহুত ধন্যবাদ থাকিল মোৰ ফালৰ পৰা। এই মলটোৰ যিমান ধন্যবাদ জনালোঁ আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ। মোৰ ফালৰ পৰাও শেষ ধন্যবাদ জনালোঁ। আপোনালোকে যাতে মোৰ বিয়াত সকলোৱে যায় এই মলৰ পৰা দেই। পাপা, তুমি কাৰ্ডখন দি দিয়াচোন তেওঁলোকক। দি দিম দিয়া মাজনী, এতিয়া ব'লা। গুড ইভিনিং মেম, লিলি জুৱেলাৰ্ছলৈ স্বাগতম। লিলি জুৱেলাৰ্ছৰ পৰা আপোনালোকক কি লাগিব জনাওকচোন। কেঁচা গহনা আপোনালোকৰ ইয়াত পায়নে? য়েছ মেম, ইয়াত আপোনালোকে সকলো বস্তুৱেই পাব। কেঁচা গহনাই হওক বা অৰিজিনেল গ'ল্ডেই হওক, সকলো বস্তুৱেই পাব। আপোনালোকে জনালেই হ'ল আপোনালোকক কেনেধৰণৰ লাগে। বিবাহৰ ক্ষেত্ৰত যিখিনি লাগতিয়াল বস্তুখিনি লাগে সেইখিনি উলিয়াই দিয়কচোন আপুনি, বেয়া নাপায় যদি। নিশ্চয় উলিয়াই দি আছোঁ মেম। মেম, ৱেডিঙৰ বাবে এইটো পাৰফেক্ট একদম। প্ৰাইচটো জনাবচোন। 50,000। ইমান দামৰ নালাগিছিলে বুজিছেনে, যেনে তেনে আৰু অলপমান ল' প্ৰাইজৰ হোৱাহেঁতেন ভাল আছিলে। মেম, আপোনাক জনাব বিচাৰিছোঁ, এইটো যদি আপুনি বাহিৰত কিনে মিনিমাম 55,000 আপোনাক লাগিব। আপোনাক বুলি মই 50 বুলি কৈছোঁ। তেওঁ আপুনি যেতিয়া কৈছে আপোনাৰ ৱেডিঙৰ বাবে মই আপোনাক 45,000 দিব পাৰিম। আপোনাক 5% মই ডিছকাউণ্ট দিছোঁ, ঠিক আছে? ঠিক আছে দিয়ক, এইটো পেকিং কৰি দিয়ক, আৰু বাকী দেখাওকচোন কেঁচা গহনা কি কি আছে। য়েছ মেম, দেখাই আছোঁ। মই এইটো পিন্ধিব পাৰিম নে বাৰু? পাৰিব, আপুনি পিন্ধি পেলাই চাব পাৰিব। সুন্দৰ লাগিছে কিন্তু দেই। এজনী, কি ধুনীয়া লাগিছে তোমাক, ময়ো পিন্ধি চাওঁ ৰ'বাচোন। ঠিক আছে দিয়ক, এতিয়া গোটেইবোৰ পেকিং কৰি দিয়ক। টোটেল এমাউণ্টটো কিমান হ'ল? মেম, আপোনালোকৰ টোটেল এমাউণ্টটো হৈছে 70,500। 70,000 ৰাখক আৰু 500টো এৰি দিয়ক আৰু আপোনালোকে। ইমানখিনি বস্তু কিনিলোঁ যেতিয়া আপোনালোকৰ দোকানৰ পৰাই। আপোনালোকৰ পৰা মই কমাই লৈছোঁ দেখোন, বহুত কমাই লৈছোঁ। ঠিক আছে, আপুনি কৈছে যেতিয়া কমাই লওঁ দিয়ক।
মোৰ বিয়াত আপোনাক নিমন্ত্ৰণ জনালো, আপুনি যাব কিন্তু দেই, নহ'লে বেয়া পাম। চিয়'ৰ মেম। আপোনাৰ ওচৰত থকাজন আপোনাৰ হ'বলগীয়া হাজবেণ্ড নেকি? হয় হয়, মোৰ হাজবেণ্ডেই হয়। এতিয়া ঠিক আছে দিয়ক, আমি গৈ থাকোঁ। মেম, আপোনালোকক জনাব বিচাৰিছোঁ, ভৱিষ্যতে যদি অৰিজিনেল গ'ল্ড আৰু কেঁচা গহনা লাগে তেতিয়াহ'লে লিলি জুৱেলাৰ্ছলৈ আহিব। ঠিক আছে দিয়ক, নিশ্চয় আহিম। মই আপোনালোককে কৈছোঁ কিন্তু দেই, ছেকেণ্ড পাৰ্টটো চাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যনত পাই থাকে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।